Hello everyone. আজি মই বনাব লৈছো বন্ধাকবিৰ পকৰি। সকলোৱে চাগে প্ৰায় বন্ধাকবিৰ পকৰি খাই থাকে চাগে। মই কেনেকৈ বন্ধাকবিৰ পকৰি বনাম আপোনালোকক দেখুৱাম। সেইকাৰণে তাৰ বাবে মই এটা ডাঙৰ বন্ধাকবি লৈ লৈছো আৰু ইয়াৰ পাতবোৰ মই অলপ গুচাই লৈছো মানে মই পাতখিনিৰে বন্ধাকবিৰ পকৰিটো বনাম। মই একেবাৰে বন্ধাকবিটো কাটি দিয়া নাই। কাটি দিলে মানে কি হয়, মই বন্ধাকবি বৰ বেছি খোৱা নহয়। যদি আমি কাটি দিওঁ মানে বন্ধাকবি মানে থাকি যায় আৰু বেয়া হৈ যায় বাকীডোখৰ। সেইকাৰণে মই কাটি দিয়া নাই আৰু ফ্ৰিজতো ধৰক পাচলি ৰাখিলে সিজা হৈ যায়, খাবলৈ সোৱাদটো কমি যায়। সেইকাৰণে মই পাতকিলা এৰাই ওপৰৰ কোমল পাতকিলা এৰাই লৈছোঁ আৰু ভালকৈ ধুই পিহনাখনত মাৰি লৈছোঁ। আপোনাৰ যদি চপাৰ আছে চপাৰটো আপুনি মাৰি ল'ব পাৰে, বা অন্য কোনো ভেজিটেবল দিম বুলি ক'লেও দিব পাৰে। তাৰপিছত দুটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজটো যিমান পাৰে মিহি মিহিকৈ কাটিব। আদা নহৰু অলপ খুন্দি দি দিছোঁ, লগতে কেইখিলামান নৰসিংহ পাতো দি দিছোঁ। অলপেই বেচন দিছোঁ। বেচনটো বৰ বেছি দিয়া নাই, মাত্ৰ আঠা হ'ব বাবে মই বেচনটো দিছোঁ, কাৰণ আজি মই ভেজ পকৰা বনাম। ভেজ পকৰা মই বন্ধাকবিয়ে ব্যৱহাৰ কৰিছোঁ। আপুনি যদি ইচ্ছা কৰে তেন্তে অন্য কোনো পাচলিও ব্যৱহাৰ কৰিব পাৰে। মই অলপ এমুঠিমান মই ৰাইচ পাউডাৰ দি দিছোঁ, চাউলৰ গুড়ি, কিনা চাউলৰ গুড়ি দিছোঁ মই, যাতে পকৰিটো ক্ৰিস্পি হয় অলপ। আৰু অলপ হালধি, অলপ নিমখ, অলপ বেকিং পাউডাৰ আৰু অলপ ৰেড চিলি দি দিছোঁ। আপুনি কেঁচা জলকীয়াও দিব পাৰে, আৰু জলকীয়া আপুনি যিমান খায় সিমান দিব পাৰে। নিমখো আপুনি সোৱাদ অনুযায়ী দিব। যেনে কিছুমানে নিমখ কম খাই ভাল পায়, অলপ কিছুমানে বেছি খাই ভাল পায়, সেইটো মতে দি দিব। মই প্লেটখনত মিক্স কৰিবলৈ অসুবিধা হোৱাৰ বাবে সৰু বইল এটা লৈ লৈছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ব। মই পানী ব্যৱহাৰ কৰা নাই, বন্ধাকবি যি আছিলে তাতে সেয়াৰে মিক্স কৰিছোঁ, পানী ব্যৱহাৰ নকৰোঁ। এনেকৈ আপুনি হাতখনেৰে ভালকৈ মিক্স কৰি ল'ব। তাৰপিছত কেৰাহীখন পাতি লৈছোঁ, পাতি পিনে মই তেল অলপ দি মই ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। আপুনি মিঠাতেলো বনাব পাৰে, ৰিফাইনটো বনাব পাৰে। পকৰিবোৰ এটা এটাকৈ দি গৈছোঁ। এনেকৈ আপুনি পকৰি বনাই খাবচোন, খাবলৈ বৰ ভাল লাগে। আপুনি এতিয়া ঠাণ্ডা বতৰত আপুনি গধূলি চাহৰ লগতো খাব পাৰে, বা যিকোনো এটা চাটনি বনাই আপুনি খাব পাৰে, বা কেচাপৰ লগতো খাব পাৰে। যিহৰ লগত খাই বৰ ভাল লাগে। এতিয়া এফালে কালাৰ হৈ আহিছে, মই চামুচ এখনেৰে এইখিনি উলটিয়াই দিছোঁ। দেখিছেনে, আমাৰ পকৰিবোৰ প্ৰায় হৈ আহিছে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু এবাৰ বনাই খাই চাবচোন, বৰ ভাল লাগে খাই। এতিয়া তেলৰ পৰা পকৰিখিনি উঠাই লৈছোঁ। দেখিছেনে, তেলখিনি টুকি লৈছোঁ। বাকী ৰাখি থাকি যোৱাখিনিও সেইপৰা এতিয়া পকৰিখিনি বনাই ল'ম। এই আমাৰ তৈয়াৰ হৈ গ'ল ভেজ পকৰা।